নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ মূৰত আমাৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ ন। আজি অকণমান সময় পাই মানে বন্ধৰ মাজতেই ভাবিলোঁ মন্দিৰলৈ গৈ আহোঁ, কাৰণ মন্দিৰত যোৱাটো বহুত জৰুৰী হয়। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱাটো বহুত মানে আৱশ্যকীয় হয়। বিশ্বাস থকাটো অকণমান মন্দিৰলৈ যাওঁ আৰু আজি আমি কি কৰোঁ অকণমান আপোনালোকক সৰুকৈ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। গোটেই দিনটোৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম দেই। খোজকাঢ়ি আহি থাকোঁতে এটা বৰ ধুনীয়া বস্তু দেখা পালোঁ, ইয়াক কঁঠাল। একদম অসমলৈ মনত পৰি গৈছে আৰু আমি এইবাৰ আমটিটো খাব নাপালোঁ ন। কঁঠাল আৰু জলপানে খোৱা, লগতে তাৰ লগত গাখীৰ। সঁচাকৈ দেই, এইবিলাকৰ জুতিয়েই বেলেগ। আমাৰ অসমৰ নিচিনা খাদ্য বস্তু কোনো ঠাইতে মানে পোৱা নাযায় আৰু ইয়াৰে কঁঠালবিলাক অলপ বেলেগ, নপকে বহুত ডাঙৰ হোৱালে। কেঁচা কঁঠালে খাই বেছিকে মানুহে যে কঁঠাল পকাই খাব লাগে, ইয়াৰে বহুত মানুহে কিন্তু নাজানে। আৰু কলতো অকল কল ইয়াত জাহাজী কলে পায়, বেলেগ কল নাপায়। বেলেগ বেলেগ ধৰণৰ যে কলবিলাক আছে, মানে মানুহে কলেও বিশ্বাস নকৰে। গুগলত ফটোবিলাক মানে ডাউনলোড কৰি দেখুৱাব লাগে। আকৌ ইমান কষ্ট কৰিনো প্ৰমাণ দিব কিয় দৰকাৰ? আমাৰ সোণৰ অসমখন যে ইমান প্ৰাকৃতিক সম্পদেৰে চহকী, বিশ্বাস কৰিলে কৰিব, নকৰিলে নাই নহয়। কৰে বহুতে কোৱা শুনিছো, কিন্তু ওচৰতে হয় যিহেতু সেইবাবে খোজকাঢ়িহে আহিলো। আৰু এয়া ইয়াৰে পাব্লিক বাছ। ইমান ধুনীয়া আম ওলাইছে, দুটামান ল'বা নেকি? মন্দিৰৰ পৰা আহি উঠি ল'ম দিয়া, নহ'লে হাতত আকৌ লৈ যাব লাগিব, লৈ আহিব লাগিব। আমাৰ এইখন গেলামালৰ বস্তু খোৱা দোকানখন। এয়া যে আপোনালোকে বৃহৎ বাউণ্ডেৰী ৱাল দেখিছে, এই ৱালখন হৈছে এখন বিখ্যাত স্কুল এই অঞ্চলৰ। নামটো কৈ দিয়া। কৰ্ণেল কনভেন্ট স্কুল হয়। আৰু এইখন স্কুলৰ নামেৰে মানে ইয়াতে এটি ধুনীয়া বাস্তৱো গঠিত হৈছে। কোনোবা এজন শিক্ষিত ব্যক্তিয়ে বহু বছৰ আগতে কৰা এক বিশেষ প্ৰচেষ্টাৰ ফল এয়া। আৰু এই গোটেই অঞ্চলৰ ভিতৰতে এখন নাম জ্বলা স্কুল হিচাপে পৰিগণিত হৈছে। লগতে স্কুলৰ গাতে লাগি আছে ধুনীয়া মন্দিৰটি। আমি যিটো মন্দিৰলৈ এতিয়া আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আমি মন্দিৰ আহি পালোঁ, দুগছি ঘিউৰ চাকি লৈ ল'লোঁ। এতিয়া আমি গৈ অলপ পূজা অৰ্চনা কৰোঁ, ভগৱানক ভাবোঁ সকলোৱে যাতে ভালে কুশলে থাকে। আপোনালোকৰ সময় পালে কেতিয়াবা যাব, আৰু ৰাতিপুৱা বুলি কথা নাই, সন্ধিয়া হওক যেতিয়া হওক, সময় পালে ভগৱানক আৰাধনা কৰিব। এয়া হৈছে মাতা দুৰ্গা দেৱীৰ 9টি অৱতাৰ, আপোনালোকে চাব পাৰে। গোটেইকেইটি নামৰ সৈতে সমৃদ্ধ আছে ইয়াতে। খুব ধুনীয়া এক আধ্যাত্মিক ভাৱ পোৱা যায় এই মন্দিৰটোত আহিলে। আমাৰ পিছফালে যে খুব ধুনীয়াকৈ দেখিবলৈ পাইছে, এয়াই হৈছে মন্দিৰ ভাগ। আমি দৰ্শন কৰি আহিলোঁ, আপোনালোকে চাব পাৰে। আপোনালোকে যদি আশে পাশে থাকে এই অঞ্চলৰ, গতিকে আপোনালোকেও কেতিয়াবা আহিব পাৰে। অকণমান মনটো আপোনালোকৰো খুব ধুনীয়া পবিত্ৰ লাগিব, হয়নে? হয়। আৰু ইয়াতে মানে প্ৰত্যেকজন ভগৱানৰে আপোনালোকে মানে যি ভগৱানতে বিশ্বাসী 33 কোটি দেৱতাৰ ভিতৰত দুৰ্গা হওক, শিৱ বাবা হওক, যোনেই নহওক, সকলোৰে মানে ইয়াতে পৃথকে পৃথকে মূৰ্তি আৰু মন্দিৰ আছে। গতিকে আপোনালোকে যাব পাৰে, আপোনালোকৰ উপাসনা কৰিব পাৰে। যাওঁতে আমি চাই গৈছিলোঁ, আৰু তাৰে আমকেইটা তুলনাত এইকেইটা আম বেছি ভাল পালোঁ। আৰু ইয়াৰ পৰা মই আম কিনিয়ে থাকোঁ, আপুনি দেখিছিলে সেইদিনাও। গতিকে আজি ইয়াৰ পৰাই ল'লোঁ ন। দামো কম, সেইটোৱে, বস্তুও ভাল। গাড়ীও আহি পালে, ব'লা সোনকালে। দেওবাৰ বুলি আবেলি সময়খিনি এনেকৈ ওলাই আহি কণ শিশুসকলৰ লগত অলপ অতিবাহিত কৰিছোঁ। লগতে এয়া নীলাক্ষীয়ে মোক দিছে এখন বৰ ধুনীয়া তামোল বুলি ভাবিছোঁ, কিন্তু চব পাৰি। এনেকৈ আৰু আজি দেওবাৰৰ দিনটো, নে কি কোৱা? বুঢ়া হোৱালে এনেকৈ থাকিম আৰু ন। নাম শিকাইছে ৰবা, হৰি নাম ৰাম হৰি নাম ৰাম জয় হৰি। আজিৰ ভিডিঅ'টো ইমানেই। শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু কেনেকুৱা পালে কমেণ্টত এবাৰ জনাব।